আজি হৈছে 18 নৱেম্বৰ আৰু আজি জুবিন দা বিহীন প্ৰথমটো জন্মদিন। সেয়েহে আমাৰ অফিচত থকা তেওঁৰ ফটোখনত এগছি চাকি জ্বলাই তেওঁৰ জন্মদিনত আমি স্মৰণ কৰিলোঁ, জয় জুবিন দা, আপুনি সদায় অমৰ হৈ থাকক। তো এনেকৈ ওচৰতে আমাৰ অফিচৰ ওচৰতে গান্ধী মৈদানত পাতিছে জুবিন দাৰ জন্মদিনৰ কাৰণে এখন মানে সভা, শ্ৰদ্ধাঞ্জলিও কৰিব আৰু জন্মদিন উপলক্ষে গান চানো গাব। সেয়েহে আমি বৰবাবু মই সেনেকৈ মিলি ৰন্তু চাদিকুল মিলি চাবলৈ গৈ আছোঁ। এয়া হৈছে আমাৰ বৰবাবু সন্মুখত আমাক লিড কৰি লৈ গৈ আছে। আৰু এইখনে হৈছে গান্ধী মৈদানখন আৰু ইয়াতে আপোনাৰ জুবিন দাৰ কাৰণে আজি বাৰ্থডে জন্মদিন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে আজি জুবিন দাৰ গীতসমূহ চৰ্চা কৰা হ'ব। জুবিন দাৰ বিষয়ে কথা ক'ব বহুতে, বহু কথা জুবিন দাৰ বিষয়ে বৰ্ণনা কৰিব, কবিতা গাব জুবিন দাৰ বিষয়ে। তো এনেকৈ জুবিন দা আমাৰ মাজত জীয়াই থাকিব। আৰু এনেকৈ আমি জুবিন দাৰ এই সভাত অলপমান ফটো চটো উঠিলোঁ আৰু সেনেকৈ ফটো চটো উঠি থাকোঁতে আমি লগ পালোঁ আমাৰ অসমৰ এক জনপ্ৰিয় কণ্ঠশিল্পী বন্ধা। আজি গান গাব নেকি? তো আকৌ আমি আহিলোঁ অফিচলৈ উভতি। তো আজিৰ মিনি ব্লগটো ইমানে, অন্য এটা মিনি ব্লগত পুনৰ লগ পাম। আজিলৈ ইমানে, বাই বাই।